নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনলাইন হেল্প আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ। পুনৰবাৰ আপোনালোকে 1,500 টকাকৈ আপোনালোকে ইনকাম কৰিব পাৰিব যদি আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাই। প্ৰথমতে আপোনালোকক 50 টকা দিয়া হ'ব। এই টকাখিনি আপোনালোকে নিজৰ বেংক একাউণ্ট নতুবা যদি আপোনালোকৰ পেটিএম আছে সেইটোত ল'ব পাৰিব। তো প্ৰচেছখিনি আপোনালোকক সম্পূৰ্ণ দেখুৱাব লাগিব মোবাইল স্ক্ৰীনত। তাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে অনলাইন হেল্প আছাম ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো অন কৰিব, যাতে যেতিয়াই যিবোৰ ভিডিঅ' অনলাইন হেল্প আছাম ইউটিউব চেনেলটোত আহে তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপুনি পায়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে ভিডিঅ' ডেছক্ৰিপশ্যনত যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিলে এনেকুৱা ধৰণৰ এটা এণ্টাৰপেজ খোল খাব। ইয়াৰে পৰা আপোনালোকে যিটো দেখিবলৈ পাইছে ডাউনলোড লিংক, ইয়াতে আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব, নতুবা ইনষ্টল এপ এণ্ড গেট 50 অৰ্থাৎ 50 টকা আপোনালোকে লগে লগে পাব। তো আপোনালোকে ডাউনলোড কৰি লৈ ল'ব ইয়াত। তো বন্ধুসকল, এপটো ডাউনলোড কৰাৰ পাছত চাব এনেকুৱা ধৰণৰ এটা এণ্টাৰপেজ খোল খাব। ইয়াতে ইনষ্টল যিটো বাটন আছে সেই ইনষ্টল বাটনটোত ক্লিক কৰি আপোনালোকে ইনষ্টল কৰি লৈ ল'ব। দেন ইনষ্টল কৰাৰ পাছত অ'পেন বাটনটোত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে অ'পেন যিটো বাটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। অ'পেন বাটনটোত ক্লিক কৰাৰ পাছত গালো যিটো এপ আছে ইয়াৰে পৰা আপোনালোকে গেম খেলি টকা ইনকাম কৰিব পাৰিব, নতুবা আপোনালোকে জাষ্ট ৰেফাৰ কৰিব। ৰেফাৰ কৰিলে আপোনালোকে আনলিমিটেড টকা ইনকাম কৰিব পাৰিব। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গেট নাও 50, ইয়াতে আপোনালোকে গেটত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে মি যিটো অপশ্যন দেখিবলৈ পাইছে সেই মি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰে পৰা দেখিবলৈ পাইছে আপোনালোকে বিয়ান, ইয়াতে আপোনালোকে ইয়াৰে পৰা আপোনালোকে মোবাইল নম্বৰ, নতুবা আপোনালোকে যদি এই অপশ্যনটোত নাহে অৰ্থাৎ আপোনালোকে যদি এই অপশ্যনটো বিচাৰি নাপায় তেনেহ'লে মি অপশ্যনটোত ক্লিক কৰিব। ইয়াৰে পৰা আপোনালোকে টেপ টু লগইন যিটো বাটন আছে তাতে ক্লিক কৰিব। ইয়াৰে পৰা আপোনাৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো দিয়ে আপোনালোকে কৰিব পাৰিব আপোনালোকৰ যিখিনি কাম আছে, অৰ্থাৎ ইয়াতে আপোনালোকে জাষ্ট OTPটো ভেৰিফাই কৰি লৈ ল'ব। তো চেণ্ড OTP বাটনটোত ক্লিক কৰাৰ পাছত আৰু এটা নতুনকৈ এণ্টাৰপেজ খোল খাব। ইয়াতে আপোনাৰ যিটো মোবাইল আছে সেই মোবাইলটো 4টা অংকৰ কোড আহিব। এই কোডকেইটা আপোনালোকে ভেৰিফাই কৰিব লাগিব। অ'কে, চিম্পলি ইয়াতে লগইন বাটনটোত ক্লিক কৰিব। ভেৰিফাই কৰাৰ পাছত তো আপোনালোকৰ যিখিনি কাম আছে এইটো সম্পূৰ্ণ হ'ল। ইয়াতে আপোনালোকে এতিয়া আৰ্ণ কৰিব। আৰ্ণ মানি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। ইয়াতে আৰ্ণ মানিত ক্লিক কৰাৰ পাছত চাব ইয়াতে ৰিফ্ৰেছ যদি আহে আপোনালোকে টেপ টু ৰিফ্ৰেছ বাটনটোত ক্লিক কৰি ৰিফ্ৰেছ কৰি লৈ ল'ব। তো লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 50 টকা আপোনালোকে পাব। ইয়াৰে পৰা বহুতকেইটা টাস্ক আছে, এই টাস্কবোৰ যদি আপোনালোকে সম্পূৰ্ণ কৰে ইয়াৰে পৰা বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব। তো মেইনলি যিহেতু আপোনালোকে টকাখিনি ইনকাম কৰিব ৰেফাৰ কৰি, তো নতুবা আপোনালোকে উইড্ৰ যিটো আছে উইড্ৰ বাটনটোত ক্লিক কৰিব। আপোনালোকে মাই উইড্ৰ যিটো আছে আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টতো ল'ব পাৰিব, নতুবা আপোনালোকৰ যিটো পেটিএম আছে সেই পেটিএমটোতো ল'ব পাৰিব। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 20+ ইনভাইট ৰেড, ইয়াতে আপোনালোকে গেট বাটনটোত ক্লিক কৰিব। এণ্ড ইয়াতে আপোনালোকে ক্লিক কৰি সকলোকে আপোনাৰ যিমানখিনি ফ্ৰেণ্ড আছে আপোনালোকে সকলোকে হোৱাটছআপ বা আপোনালোকে হোৱাটছআপৰ জৰিয়তে ইয়াতে শ্বেয়াৰ কৰি টকা ইনকাম কৰিব পাৰিব। ইনভাইট ফ্ৰেণ্ড টু গেট ৰ'জ 20, তো আপোনালোকে 20 টকাকৈ পাব। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰিব। ইয়াৰে পৰা আপোনালোকে টকাখিনি নিজৰ বেংক বা আপোনালোকৰ যি পেটিএম আছে সেই পেটিএম একাউণ্টত ল'ব পাৰিব। অফাৰ লিমিটেড আছে, চ' আপোনালোকে অতি সোনকালে লুটি লওক। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।